বসুমতাৰী জয়ন্ত বসুমতাৰী য়েছ ঠিক আছে কোনো লৈ নাযায় সন্মানীয় উপাধ্যক্ষ আৰু সন্মানীয় সদন মই অসম চৰকাৰৰ যিটো বাজেট এই বাজেটটো মই সমৰ্থন জনাইছোঁ যে বিত্তমন্ত্ৰী বাইদেউ তেখেতে আৰম্ভণিতে কৈছিলে যে মাতৃ এটা হৃদয় মাতৃৰ যি মৰম ভৰা যে হৃদয় সেই হৃদয়েৰে চাই অসমৰ বাজেটখন তেখেতে প্ৰস্তুত কৰিছে হয় যে এই বাজেটত অসমৰ যি দুৰ্বল শ্ৰেণী সমাজৰ যি দুৰ্বল শ্ৰেণী সেই দুৰ্বল শ্ৰেণীক আগত ৰাখি বাজেটখন প্ৰস্তুত কৰা হৈছে ইয়াত বিশেষকৈ ট্ৰাইবেল বা তেনেকৈ পিছপৰা জনগোষ্ঠীবোৰক উন্নতি কৰাৰ কাৰণে ইয়াত ব্যৱস্থা কৰা হৈছে আমাৰ সমাজৰ অৰ্থনীতিৰ ভেটি বুলিলে ইয়াৰ এগ্ৰিকালচাৰৰ ধৰা হয় কমচে কম 80 to 95% আমাৰ অসমৰ জনসাধাৰণ খেতিৰ লগত সম্পৰ্ক আৰু খেতিয়কসকলক সকাহ দিবৰ কাৰণে খেতিয়কসকলৰ আৰ্থিক উন্নতি কৰাৰ কাৰণে ইয়াত বহুতো ব্যৱস্থা কৰা হৈছে সেইকাৰণে মই বিত্তমন্ত্ৰী বাইদেউ লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতক মই ধন্যবাদ যাচিছোঁ এই বাজেট জনমুখী বাজেট ইয়াৰ দ্বাৰা অসমৰ সমাজৰ যে দুৰ্বল শ্ৰেণী সেই দুৰ্বল শ্ৰেণীসকল ইয়াত উন্নতি কৰাৰ থল আছে আৰু যুৱচাম বিশেষকৈ এডুকেটেড যিবিলাক আছে তেখেতসকলকো সংস্থাপন দিয়াৰ ইয়াত ব্যৱস্থা কৰা হৈছে 1 লাখ চাকৰিৰ কথা কোৱা হৈছে মই ভাবোঁ 1 লাখ কৰ্মসংস্থাপন বা চাকৰি দিয়াত ইয়াত উল্লেখ যদিও কৰা হৈছে তাতকৈ বেছি এই বাজেটৰ উল্লেখ কৰাৰ লেখীয়াকৈ অসমৰ যি নিবনুৱা সেই নিবনুৱাবিলাকে সংস্থাপন পাবলৈ সক্ষম হ'ব সেইকাৰণে মই পুনৰবাৰ বিত্তমন্ত্ৰী বাইদেউক ধন্যবাদ জনাইছোঁ এইখিনিতে মই বিত্তমন্ত্ৰী বাইদেউক মই অনুৰোধ জনাম যে তেখেতৰ উত্তৰত এই কথাটো যাতে খালি মানে স্পষ্ট হয় যে NDB সকলো পুনৰ সংস্থাপনৰ কথা কোৱা হৈছে যে NDBক কি ধৰণৰ পুনৰ সংস্থাপন দিয়া হ'ব বা NDB পুনৰ সংস্থাপন দিয়াৰ কাৰণে কিমান তাত বাজেটত ধাৰ্য কৰা হৈছে সেইখিনি কথাও যাতে তেখেতে উল্লেখ কৰে আৰু মোৰ সমষ্টি চিডলি সমষ্টি তাত গৰাখহনীয়াৰ বিৰাট এটা সমস্যা আছে মই শুনিছোঁ যে আমাৰ কিছুমান নদী বিশেষকৈ বিখি নদী ইয়াৰ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে 500 কোটি টকা তেনেকৈ এটা মিছন নিশ্চয় আছে মোৰ সমষ্টিত আই নদীকে আদি কৰি মাকৰা নাঙল ভাঙা আৰু তেনেকৈ ভুৰ নদী তেনেকৈ বহু গৰাখহনীয়াৰ কবলত পৰি লাখ লাখ বিঘা মাটি এনেকৈ যা গৈছে ইয়াৰ কাৰণে ইয়াৰ ৰোধ কৰাৰ কাৰণে কি ব্যৱস্থা যদি এনেকৈ ধাৰ্য কৰিব পৰা যায় তাৰ উত্তৰ মই নিশ্চয় বিচাৰিম মই দীঘলীয়া সময় ল'ব বিচৰা নাই এইখিনি কথাকে কৈ সদনত মই আকৌ বিত্তমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। থেংক ইউ।